কিবা এবাৰ কৈছিলে আপুনি তেওঁ মানে মাজে মাজে অকণমান চাহ খাই থাকে কমাৰৰ কিবা এটা উদাহৰণ দি আপোনাক সেইটো মনত আছে তোমাৰ নহয় নব এক চিংগুল চাহ মোৰ আৰু আকৌ সেই 12টা বজাত চাহ তাৰপিছত মই ইছৰাম মই কিখনত পৰিলোঁ তাৰমানে আমাৰ ঘৰত আকৌ একদম ওলটা লগত থাকিলে অনুভৱ নহয় তেতিয়া অনুভৱ নহয় এতিয়া তেওঁ নাইকিয়া হ'লে ভাবিছোঁ তেতিয়াহে পিছতহে গম পাইছোঁ যে সেইবোৰ দিনেই ভাল আছিলে পদ্মা বৰকটকী ছাৰৰ এলানি জীৱন বিষয়ক বহু কথা আমি ডেম'ক্ৰেচি লাইভৰ জৰিয়তে বিগত সময়ছোৱাত ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰি আহিছোঁ 30 জুলাইত বৰকটকী ছাৰৰ সোঁতৰ বিপৰীতে নামৰ যিটো লেখা সেই লেখাৰ প্ৰথমটো খণ্ড পদ্মা বৰকটকী ৰচনাৱলীৰ প্ৰথম খণ্ড কনকচন্দ ডেকাৰ সম্পাদনাত প্ৰকাশ পাব আৰু তাৰ প্ৰাকখনত কিছু কথা আমি অৱগত কৰাৰ প্ৰয়াস কৰিছোঁ আৰু এই মুহূৰ্তত আজিৰ আমাৰ খণ্ডত আমাৰ লগত আছে নাট্যকাৰ উপন্যাসিক কবি সেইগৰাকী সৎপথত থকা বিশেষ ব্যক্তি পদ্মা বৰকটকীৰ পত্নী সহধৰ্মিনী ইন্দিৰা বৰকটকী বাইদেউ মানে আপোনাক স্বাগতম জনাইছোঁ আমি বৰকটকী ছাৰৰ কিছু কথা এইদিনত অকণমান জনাৰ চেষ্টা কৰি আছোঁ ছাৰক আপুনি কেনেকৈ পালে গোটেই জীৱনটোত মানুহজনক মানে তেওঁ যদিও হেৰিত চিন্তা ভাৱনা থাকে তেওঁ নেদেখুৱাইছিলে কিন্তু ল'ৰা ছোৱালীৰ লগত ধেমালি ধুমুলা কৰি তেওঁ ফূৰ্তি ফাৰ্তা কৰি থাকি ভাল পাইছিলে তেওঁ বেছি নাভাবে কাৰণে ঘৰুৱা কিছুমান কথা মই বেছি চিন্তা কৰিব লগা হয় তাৰমানে সেইটো হয় আৰু লিখা মেলাৰ ক্ষেত্ৰতো এনি টাইম লিখি আছিল লিখা মানে একে সময়তে বহি লিখি থাকিবই নোৱাৰে অলপ লেখে অকণমান সময় আকৌ উঠি যায় আৰু তেওঁ লেখা সময়ো ঠিক নাথাকে কেতিয়াবা একদম শুই উঠিয়ে লিখি আৰম্ভ কৰিব কেতিয়াবা হয়তো দেৰিকৈ আৰম্ভ কৰে মানে যেতিয়াই তেতিয়াই কৰে তাৰমানে হেৰি এটা নাছিলে আৰু ধাৰা হেৰি এটা নাছিলে মানে কিতাপবিলাক ওলাই যেতিয়া প্ৰকাশ পায় প্ৰকাশ পোৱাৰ সময়ত কেনেকুৱা বহুত ফূৰ্তিত থাকে মানুহজন নাই একেধৰণেই থাকে আৰু কিন্তু আমাৰ ভাল লাগে চাই পেলাই আৰু নতুন কিতাপ এখন নতুন কিতাপখন আহি ভাল লাগে আৰু আজিকালি দৰে কিতাপ উন্মোচনৰ কথাবোৰ আছিল নেকি তেতিয়া উন্মোচন কৰা হয় তেতিয়া সেই মানে নৰণ দাস বুলি এজন আছিলে তেখেত বৰপেটা কিন্তু তিনিচুকীয়া দোকানখনৰ নামটো পাহৰিছোঁ চবেই চিনি পায় ডাঙৰ দোকান মানে কিতাপৰ দোকান তেওঁ পাব্লিছ কৰিছিলে আগৰখিনি গোটেইখিনি তেওঁ আৰু তেওঁৱে মানে হেৰি কৰা এডভাৰটাইজ কৰা হেৰি কৰা চব তেওঁ কৰিছিলে মানে অকল লিখিছিলে বাকী একো কৰা নাছিলে চব নৰণ দাসেই কৰিছিলে মানে আৰু বহুতো ক্ষেত্ৰত কোৱা হয় যে লেখকসকলৰ যদি পুৰুষ লেখক হয় তেওঁ প্ৰথম পাঠক পত্নী যদি মহিলা লেখক হয় তেওঁ প্ৰথম পাঠক স্বামী বুলি কোৱা হয় তেওঁ লিখাৰ গল্পবিলাক আপোনাক পঢ়িব দিছিল নেকি তেনেকৈ গল্প বা যিকোনো আপোনাক লিখিব পঢ়িব দিছিল নহয় তেতিয়া মোক কোনো দিয়া নাই পিছত মই মানে মোৰ লগৰবিলাকে দিয়ে লগৰবিলাকে কিন্তু পঢ়িছে নহয় আমি বিয়া হৈ অহাৰ পিছতো আকৌ লিখি আছে তেওঁ যেতিয়া লিখি উঠি বোলে এৰা চোৱাচোন এইটো কেনেকুৱা হৈছে লিখাটো দিয়ে চাওঁ কেতিয়াবা মানে হেৰি আৰু সেই সময়ত মই ইমান বিজি থাকোঁ ল'ৰা ছোৱালী লৈ পঢ়োৱা শুনোৱাৰ আৰু ঘৰুৱা হেৰিটো তেনেকৈ সোমাব নোৱাৰে গোটেইবোৰ টিউশ্যন দিয়াৰ পৰা ল'ৰা ছোৱালীক স্কুললৈ নিয়া অনা চব ময়ে কৰোঁ আৰু তেওঁৰ ফিল্ডত মানে লাগি থাকে তেওঁ ফিল্ডত লাগে আৰু সেইটোত কিন্তু মই নিজে লিখিব নোৱাৰোঁ কিন্তু সেইটোত তেওঁক মই বাধা নিদিওঁ মানে সেইটোত মই ফ্ৰীকৈয়ে এৰি দিওঁ তেওঁক তাৰপিছত এবাৰ ব্ৰজন বৰুৱা এতিয়া মানে ডাঙৰ এজন এক্টৰ আৰু মানে চিনেমা টিনেমা কৰে হেৰি কৰে তেওঁ এদিন মানে তেতিয়া কলিকতা বুলিয়ে কয় আৰু তেতিয়া কলিকতাত আছিলে হেৰি আছিলে ৰত্নজা আছিলে এওঁ আছিলে ব্ৰজন বৰুৱা আছিলে তেতিয়া বেছিভাগ আমাৰ অসমত তাতেই থাকেগৈ আৰু তাৰপিছত এওঁক মানে এটা গান লিখিবলৈ কৈছিলে চিনেমাখন আমাৰ ঘৰ আছিলে বিজয় শংকৰ আছিলে বোধকৰো তোমালোকে চিনি নাপাবা এইবোৰ মানে আগৰ আৰু আমাৰ দিনৰ তোমালোকে নাপাবা চিনি তেওঁ সেই আমাৰ ঘৰৰ কাৰণে তাৰমানে এওঁক মানে গান খুজি আছে এওঁতো সেইবোৰত মন নাই দি আছে হেৰিত একো যাওঁ দিম বুলি কয় তাৰপিছত পাহৰি যায় তাৰপিছত এদিন কৰিলে কি ব্ৰজন বৰুৱাই ক'লে হেৰি বৰকটকী মোৰ বিয়া তেতিয়া এওঁ এসোপামান কিতাপ কিনি লৈছে আৰু প্ৰেজেণ্ট দিবলৈ কিতাপসোপা কিনি লৈ পেলাই আৰু য'ত তেওঁ আছে মানে সোমাইছে আৰু লগে লগে বাহিৰৰ পৰা কোনোবাই তলা মাৰি দিলে কৈছে এতিয়া বৰকটকী আপুনি এটা গান লিখিবই লাগিব নহ'লে আপোনাক আজি দুৱাৰ খুলি নিদিয়ে আপুনি ব্যৰ্থ থাকিব লাগিব তেতিয়াই তেওঁ এই নহয় এই মোৰ জীৱন সাথী বুলি কিবা গান এটা আছে সেই গানটো তেতিয়া তেওঁ লিখিছে মানে তাৰমানে সেইকণ বহিয়ে সেই সময়তে লিখিলেই মানে গানটো
সেই গানটো মানে সেই চিনেমাখনত দিছে। আৰু তেওঁ লিখাৰ বাহিৰেও পঢ়িও থাকে যথেষ্ট মানে পঢ়ে পঢ়িও থাকে লিখিও থাকে। দৈনন্দিন কেনেকুৱা তেওঁ সোনকালে শুই বা উঠে কিন্তু সোনকালে, শুৱেও দেৰিকৈ আৰু কিন্তু উঠেও সোনকালে, মানে কম সময় শুৱে নিৰ্দিষ্ট সময়। আৰু সেই সময়ত মানে আকৌ মই আৰু উঠি মোক মাতেই উঠা এনেকৈ কয়। মই অমুকে উঠিবলৈ অলপ মানে ইফাল সিফাল কৰি উঠিবলৈ এলাহ লাগে। কিবা এবাৰ কৈছিলে আপুনি তেওঁ মানে মাজে মাজে অকণমান চাহ খাই থাকে, কমাৰৰ কিবা এটা উদাহৰণ দিয়ে আপোনাক? সেইটো মনত আছে তোমাৰ নহয়। তাৰমানে তেওঁ মানে মই চাহ তেওঁ দিয়ে খুজিয়ে থাকে, আধা ঘণ্টা এঘণ্টা অন্তৰতে দিয়ে থাকোঁ। তাকো গাখীৰ নাই চেনি নাই নি চাহ আৰু লাল চাহ, আমি আৰু ফিকা চাহ বুলি কওঁ শিৱসাগৰত। তাৰ ফিকা খাই থাকে। তাৰপিছত মই কিবা এটা কৰি আছোঁ কাম পাকঘৰত, এওঁ গৈ পেলাই পাকঘৰত মোক সহায় কৰিবলৈ গ'ল। মই বোলো তুমি মোক সহায় কৰিবলৈ আহিছা নে দিগদাৰ দিবলৈ আহিছা? তোমাক মই চাহ দি থৈ আহিছোঁ। হেৰি নহয়, তেতিয়া প্ৰথমবাৰ চাহৰ কথা কোৱা নাই দেই। মই বোলো তোমাক হেৰি কৰি আছোঁ তুমি কিয় আহিছা? এতিয়া মোক দিগদাৰ দিবলৈ কৈছে। নহয় তুমি উঠি আহিলাই, বহিছিলেহে লিখিবলৈ উঠি আহিলাই দেখোন। নহয় তুমি নুবুজিবা। মই বোলো কি নুবুজোঁ? এই কমাৰবিলাকে এই দা কথা এনেকৈ পিটোতে তুমি এটা কথা মন কৰিছা ন? মই নাই দেখা, মই মনো কৰা নাই, নাজানো। সিহঁতে হাতুৰে যেতিয়া দা গোটা বনায় এটা থাপৰ এনেই মানে এনেই মাৰে এটা হাতৰ, সেইটো মই নাজানো। ইয়াত মাৰি পেলাই এটা এনেই এটা মাৰে বাহিৰত। সেই বাহিৰতো যিটো কমাৰে কৰোঁ থাকোঁতে এটা যে এনেই মাৰে শক্তি পায়, মই সেইটো কাৰণেই উঠি আহোঁ, সেইটো কাৰণেই তেনেকৈ কৈছে। মই বোলো মোৰ মানে বুজাইছোঁ মানে কি কাৰণে তেওঁ উঠি আহে সেইটো বুজাই দিছিলে। মানে বন্ধু বান্ধৱৰ এনেকৈ আড্ডা মানে হৈছিল নেকি? আছে বনোৱা নে? ইছৰাম জেনেৰেলি কোন আহিছিলে? প্ৰথমতে অনিল বৰুৱা, সম্পাদক আৰু ঢেৰ আহিছে, মই পাহৰি গৈছোঁ। আৰু এজন ৰত্ন আৰু কেইবাজনো আহিছে, মানে ঢেৰ আহি মই আমাৰ আকৌ ঘৰত আকৌ দেউতাৰ মানে হেৰি আছিলে, খোৱাৰ পিছত কথা চথা নাপাতিবি, একদম মনে মনে শুই থাকিবি এনেকৈ কয়। তহঁতি কথা আমাৰ ইজনী নিচিনা বাই ভনী কথা পতা হয় ন, টোপনি নধৰালৈকে একদম মনে মনে থাকিবি মানে। তাৰপিছত দেখিছোঁ নাই 12টা বাজিলে হেৰি ৰাজনীতিৰ কথা পাতিব, সাহিত্যৰ কথা পাতিব, তাৰমানে বিভিন্ন কথা পাতে আৰু নুঠে। মোৰ বন্ধু বান্ধৱৰ লগত মানে বন্ধু বান্ধৱৰ লগত কথা পাতি থাকে। দেখিছোঁ যে 12টা বাজিলে এতিয়ালৈকে দেখোন হেৰি ভগাই নাই। ঠিক সেই সময়ত 12টামান বজাত অনিল বৰাই মোক নৱ বুলি মাতে, তাৰ হেৰি সেই 12টামান বজাত নৱ এক চিংগুল চাহ, মোৰ আৰু আকৌ সেই 12টা বজাত চাহ পাতিলোঁ। তাৰপিছত মই ইছৰাম মই কিখনত পৰিলোঁ। তাৰমানে আমাৰ ঘৰত আকৌ একদম ওলটা, একদম ঠিকমতে খাব। আমাৰ দেউতা হেৰি আছিলে, হাইস্কুলত আছিলে, গতিকে ঠিকমতে খুৱাই পেলাই চব হেৰি আছিলে। ইয়াত দেখিছোঁ দেখোন গোটেই 12টা বজালৈকে হেৰিয়েই নহয়, নুশুৱেই মানুহ, মানে হেৰিয়ে নাভাগে, মজলিছে নাভাগে। আৰু আপুনি সেইমতে সহযোগ কৰিব লগা হয়, তেতিয়া উপায় নাই। আৰু আপোনাৰ জীয়ৰীয়েও ক'লে যে ছাৰে বাহিৰত খাবৰ কাৰণে সেইটো আছে। কিন্তু কয় থোন আজি হেৰি কৰি ৰান্ধিব নালাগে দিয়া, আজি আমি বাহিৰত খাম। তেওঁ বাহিৰত খোৱা চখ এটাও আছিলে। বয়সৰ সময়লৈকে আছিলে। তেওঁ মানে কৈছোঁ নহয়, তেওঁৰ হেৰিটো যদিও মোতকৈ হেৰি তৰুণ নেতা, সেই ভাৱটো আছিলে। তেওঁ যে বয়স হৈছে হেৰি হৈছে এই ভাৱটো তেওঁ নাই। য়ং মাইণ্ড একদম শেষলৈকে থাকিলে সেইটো। কিছুমান যে মানুহ অকণমান বয়স হ'লে ঠগ বৰক অমুক হয়, এওঁ সেইবোৰ নহ'লে। মোক কৈছোঁ এওঁ যে একদম মানে হেৰি আছিলে। গতিকে কিছুমান মানুহ মোক দেখোঁ যে ঠগ বৰ যে হয়, কিছুমান বয়সীয়া মানুহ, তেওঁ সেইবোৰো নাছিলে। কিন্তু মনটো বহল আছিলে আৰু লগতে মনটো আনন্দত ৰাখিব জানিছিলে। লগতে ছাৰৰ বিশেষটো ৰোগ বা তেনেকুৱা ধৰণৰ নাই। তাৰমানে আমাৰ দুখন ঘৰে, এওঁলোকৰ ঘৰত হৈছে ডায়েবেটিছ বা প্ৰেছাৰ, হাই প্ৰেছাৰ, ল' এইবোৰ নাছিলে। আমাৰ দুয়োখন ঘৰে নাছিলে। আপুনি যি বনাই দিয়ে তাকে খায় নে? নিমখ কম হ'লে বা সেই হ'লে তেনেকুৱা কিবা? মই তাকে সিহঁতক কৈছোঁ, আমাৰতো নিমখ, আমি যেতিয়া ইমান দিন ভাত খাইছোঁ, এদিনো কোনো নিমখ কম হোৱা বুলি কোৱা নাই বা বেছি হোৱাৰ কাৰণে। আমি তাৰমানে খোৱাটো নিমখ চিমখ বা আমাৰ একেই আছিলে খোৱাবোৰ। আমি নিমখ কম খাওঁ আচলতে। আগতে মোৰ ডাঙৰজনী ছোৱালী নিমখ খাইছিলে, তাৰপিছত তাই এতিয়া গম পালে নিমখটো বেয়া। মই গম পাইছোঁ এতিয়া নিমখটো সঁচাকৈ বেয়াও। আমি যিবোৰে চব নিমখ বেছি খায়, মই ক'লোঁ তহঁতি নিমখ হেৰিত কাঁহীত লৈ ল'বি, কাৰণ হেৰিত নিদিবি, দাইল ভাজিত নিমখটো নিদিবি, একদম কমাই দিবি। সেই এটা সময়তো ছাৰে বহু মানুহক উলিয়ালে, সাহিত্যিক কৰিলে। ছাৰে স্বৰ্গগামী হোৱাৰ পিছত তেওঁলোক আহেনে কেতিয়াবা খবৰ লয়নে তেনেকৈ? প্ৰথমতে আহিছিলে, নহয় আহিছিলে।
পিছলৈ আৰু চবৰে বয়স হেৰি হৈছে মোক একদম কিবা বিয়া কৰাইছে আপোনাৰ হেৰি হৈ যায় নহয় অলপ প্ৰথম কিন্তু আহিছে ছাৰে যোৱাৰ পিছত আপুনি নিজে এনে অলপ অকলশৰীয়া অনুভৱ তেনেহেন এইটো কিন্তু বিৰাট হৈছিল বিৰাট হৈছে মই ভাবিছোঁ কিছুমান কথা যে খং উঠে আৰু তেতিয়া ভাবিছোঁ সেইবোৰ দিনেই ভাল আছিলে সেই দিনবোৰেই ভাল আছিলে এতিয়া মই সেইটো কিন্তু অনুভৱ কৰোঁ লগত থাকিলে অনুভৱ নহয় তেতিয়া অনুভৱ নহয় এতিয়া তেওঁ নাইকা হ'লে ভাবিছোঁ তেতিয়াহে পিছতহে গম পাইছোঁ যে সেইবোৰ দিনেই ভাল আছিলে মোৰ খং উঠে কেতিয়াবা কিন্তু হয় মানে অতিমাত্ৰা হৈ গ'লে খং উঠে তাৰ মাজতে জীৱন চলি যায় তাৰমানে অকল ময়ে নহয় এই ঘৈণীয়েকৰ প্ৰায়বোৰে কাজিয়া হেৰি আৰু 30 জুলাইত যিহেতু ছাৰৰ ৰচনাৱলী প্ৰথম খণ্ড আপোনাৰ সুযোগ্য কন্যা কমলা বাইদেৱে প্ৰকাশ কৰি উলিয়াইছে প্ৰকাশ পাব অসমবাসীক কি ক'ব আপুনি আকৌ মনটো ভাল লাগিছেনে যেনেকৈ সেই প্ৰথম কিতাপবোৰ প্ৰকাশ পাইছিল বিয়া হৈ যেতিয়া আহিছিল ন কইনা বা ন বোৱাৰী আপুনি এতিয়া আকৌ সেই ছাৰৰে কিতাপ প্ৰকাশ পাব লাগিছে মোৰ এতিয়া ইমান ভাল লাগিছে মই ইহঁতক কৈছোঁ সোনকাল কৰ নহ'লে মই নাপামেই দিওঁ বেছি নহ'লে মই এতিয়া মানে অকণমান হেৰি এটাও হৈছে নহয় মানে আগৰ সমান আগ্ৰহ এতিয়াও আছে আপোনাৰ আগ্ৰহটো আছে মই সিহঁতক কৈ আছোঁ সোনকালে উলিয়াই মোৰ এতিয়া বয়স হৈছে কিজানি আকৌ ঘপককৈ হেৰিয়ে হয় এনেকৈ কওঁ মানে ছাৰ যে ইমান জনপ্ৰিয় লেখক আছিল ইমান মানুহে ভাল পাইছিল কিতাপ বিক্ৰী এই কথাটো অনুভৱ কৰিছিল নে আপোনালোকে অনুভৱ কৰিছিলোঁ কিন্তু তেওঁ নিজৰে তেনেকুৱা হেৰিটো নাইতো গোটেই ঘৰখনৰ ভিতৰত তেনেকুৱাবোৰ নাছিলে লোকে কয় অমুকৰ হেৰি নেকি এবাৰ হেৰিলৈ গৈছোঁ এইডোখৰ নামটো কি আছিলে ল'ৰা আছামে পাহৰিছোঁ মই বৰপেটা নে ক'ত গৈছিলে মানে বিয়া এখন মোৰ মানে ভাগিনজনী হেৰি বিয়া আছিল ল'ৰাটো বিয়া তাইৰ বিয়াত গৈছোঁ কওঁতে মই এনেকৈ যাওঁতেই হেৰি মানুহ অলপ মানে এনেকৈ ঘেৰি ধৰিছে মোক তাৰপিছত মই কিবা এটা হেৰি মিঠা পানখন মই গোটেইখন নাখাওঁ অকণমান খাওঁ আগটো এনেকৈ ভাঙি লৈছোঁ তেনেকৈ নহয় এনেকৈ আপুনি এনেকৈ মই বোলো অঁ হয় তাৰ মোৰ ওচৰত এটাবোৰ বহিলে এইটো সিটো সুধিছে তেওঁ কি লিখিছে এতিয়া কি কৰিছে এনেকৈ কি প্ৰশ্ন কৰি আছে মোৰ আৰু হেৰিখন হাততেই থাকিলে আৰু বহুত প্ৰশ্ন হেৰি কৰিছে তেতিয়া মই গম পাইছোঁ যে তেখেত তেনেকুৱা আছিলে আৰু এটা পিছে ময়ো সেইটো প্ৰথম অনুভৱ কৰিছোঁ তেতিয়া মোৰ বিয়া হোৱাই নাই মই মানে যোৰহাটৰ আমাৰ এতিয়া বন্ধ চন্ধত যাওঁ নহয় আৰু মাহিঁতী ঘৰ অমুকৰ ঘৰ বন্ধত যাওঁতে তেতিয়া সেইখন আমাৰ প্ৰতিনিধিখনত প্ৰথম মই মানে চাইনটো চকুত পৰিছোঁ চাইনটো বৰ ধুনীয়া লিখিছে চাইনটো পিছত দেখিছোঁ চাইনটো চবেই সুধিছে তেখেতৰ চাইনটো বৰ ভাল মোক এনেকুৱা মই সেই ফিলিংছটো মোৰো আহিছিলে প্ৰশংসা পাইছিলে পাইছিলোঁ এয়াই হ'ল সফলতা সৃষ্টিৰ সফলতা আৰু সেই সৃষ্টিকৰ্তা পদ্ম বৰকটকীৰ সহধৰ্মিনী ইন্দি বৰকটকী বাইদেৱে স্মৰণ কৰিলে আৰু তেওঁ সেই বিয়া হৈ অহাৰ পিছত এই যে কিতাপবিলাক প্ৰকাশ পাইছিলে মনৰ আপন অন্যান্য কিতাপবিলাক সেই 30 জুলাই কিতাপখনৰ কাৰণে কিন্তু তেওঁ আকৌ সেই নষ্টালজিক হৈ উঠিছে 2008 চনত ছাৰ বিদায় লোৱাৰ পিছত অকণমান অকলশৰীয়া অনুভৱ কৰিছিলে কিন্তু 30 জুলাইত এই কিতাপখন প্ৰকাশৰ খবৰটোৱে বাইদেউক যথেষ্ট উৎসাহিত কৰা দেখা গৈছে আহক আমি এই যিটো উৎসাহ এই উৎসাহত আমি উৎসাহিত হওঁ আৰু বৰকটকী ছাৰৰ সাহিত্য আমি পুনৰবাৰ অধ্যয়ন কৰি এই কিতাপখনক আমি বিপুলভাৱে ৰাইজৰ মাজলৈ নিয়াত সহায় কৰোঁ ধন্যবাদ ধন্যবাদ